সমাজ সেৱিকা প্ৰতিমা বৰা আজি ডাঙৰীয়ানী আজি পৰলোকপ্ৰাপ্তি ঘটিছে। গতিকে আমি সকলো ম্ৰিয়মাণ হৈ পৰিছোঁ। ধিঙৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। বিশেষকৈ ধিং জগন্নাথ বিহু উৎসৱ সমিতি বা বিভিন্ন অনুষ্ঠান, ধিঙত যিকোনো অনুষ্ঠানৰ লগত তেওঁ সদায় জড়িত হৈ আছিল। আৰু বিশেষকৈ ধিং প্ৰেছ ক্লাবৰ আমি অভিভাৱক বুলি কওঁ, কিয়নো আমাৰ প্ৰেছ ক্লাব গঠন হোৱাৰ পিছত আমাৰ কোনো কাৰ্যালয় নাছিল। আৰু তেনে সময়তে আমি যেতিয়া দিহিঙে দিপাঙে ঘূৰি ফুৰিছোঁ, কোনো স্থায়ী ঠিকনা নাছিল। সেই সময়তে কিন্তু তেওঁ নিজৰ ঘৰৰ কোঠা এটি আমাক ব্যৱহাৰ কাৰণে দিছিল। আৰু প্ৰায় 20 বছৰ ধৰি আমি সেই প্ৰেছ ক্লাবৰ কোঠা হিচাপে ব্যৱহাৰ কৰি আছিলোঁ। কিন্তু তেওঁ এই 20 বছৰত তেওঁ কোনোদিন আমাৰ পৰা কোনো ধৰণৰ প্ৰতিদান আমাক বিচৰা নাছিল। বৰঞ্চ আমাক বিভিন্ন সময়ত আমাক সাহস দিছিল, অনুপ্ৰেৰণা দিছিল, বা বিভিন্ন সময়ত আমাৰ দুৰ্যোগ আহিলে আৰ্থিকভাৱেও তেওঁ আমাক বিভিন্ন ধৰণৰ সহায় সহযোগ কৰিছিল।